Welcome to Carming. Thank you. Thank you. বাইদেউ এই আৱাজটো গুৱাহাটীলৈকে লৈ যাব আজি শ্ৰী শ্ৰী কৃষ্ণ ৰাখ লীলাৰ অক্ৰেং দীঘল পানী আঞ্চলিক ৰাস অন্তিম দিন আজি আমাৰ মাজত আছে আমাৰ অসমৰ জনপ্ৰিয় শিল্পী গীতালী দেৱী বাইদেউ ইয়াত উপস্থিত থকা আমাৰ অক্ৰেং আঞ্চলিক দীঘল পানী ৰাস কমিটি আয়োজন কমিটি আৰু ইয়াত উপস্থিত থকা এই অঞ্চলৰ জ্যেষ্ঠ নাগৰিকসকল আই মাতৃসকল পোনপ্ৰথমে আপোনালোকক নমস্কাৰ আৰু প্ৰণাম জনাইছো আজি এই অনুষ্ঠান দ্বাৰা আমি ক'ব পাৰিম যে অক্ৰেং দীঘল পানী আমি জানো সব ক্ষেত্ৰত এক নম্বৰ হয় আৰু এক নম্বৰ হৈ থাকিব লাগিব আজি এই অনুষ্ঠানত ইয়াত উপস্থিত থকা সকলো ব্যক্তিলৈ মই কৃতজ্ঞতা ধন্যবাদ জনাইছো যে আমি তিনিদিনীয়া কাৰ্যসূচীটো ভালে ভালে পাৰ কৰিছো আৰু আহিবলগীয়া দিনত যাতে আপোনালোকৰ মৰম আশীৰ্বাদ পায় আমি ভালে ভালে যেনেকৈ কাম কৰি গৈছো আৰু ভালে ভালে কাম কৰি যাম বুলি আপোনালোকক কয় এই অনুষ্ঠানটো ঈশ্বৰৰ নাম লৈ মই আজি এই সন্ধিয়া সংস্কৃতি সন্ধিয়াটো মই উদ্বোধন কৰিলো কাৰ্ডম নমস্কাৰ
আজি দেখো